তো হেল্ল' ফ্ৰেণ্ডছ, আজিৰ এইটো ভিডিঅ'ত টেক্সিম' ড্ৰাই চিৰাপৰ বিষয়ে আলোচনা কৰিম। তো আপোনালোকে সচৰাচৰ ল'ৰা ছোৱালীক ডক্টৰৰ ওচৰত লৈ গ'লে আপোনালোকে দেখা পায় যে টেক্সিম' ড্ৰাই চিৰাপটো এই এণ্টিবায়'টিকটো ডক্টৰে প্ৰেছক্ৰাইব কৰে বা আপোনাৰ ল'ৰা ছোৱালীক এডভাইচ কৰে খুৱাবৰ কাৰণে। তো এইটো কি বেমাৰত এই এণ্টিবায়'টিকটো দিয়া হয় বা কি বেমাৰত এইটো এণ্টিবায়'টিকে বেছি ৰিজাল্ট দেখায় তাৰ বিষয়ে গোটেইখিনি কথা আলোচনা কৰিম। আৰু ইয়াৰ ড'জ কিমানখিনিকে দিয়া হয় বা কিমান দিনলৈকে খাব পাৰে তাৰ বিষয়েও গোটেইখিনি কথা আলোচনা কৰিম। আৰু ইয়াৰ পৰা কিবা ছাইড এফেক্ট হ'ব পাৰে নেকি সেই বিষয়েও আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ ফাৰ্মাচীত থকা প্ৰত্যেকটো মেডিচিনৰ ওপৰতে আমি এনেকুৱা এটা ভিডিঅ' বনাই এইটো চেনেলত আপলোড দি থাকোঁ। তো যদি আপোনালোকে মেডিচিনৰ বিষয়ে শিকিব বিচাৰে, যদি ফাৰ্মাচীৰ কথা জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তো ফ্ৰেণ্ডছ, এই টেক্সিম' ড্ৰাই চিৰাপৰ কম্পজিশ্যনৰ মেইন ইনগ্ৰেডিয়েণ্ট হৈছে আপোনাৰ চেফিক্সিম। এইটোত চেফিক্সিম থাকে এইটো চিৰাপটোত। তো আৰু এইটো চেফালোস্পৰিন গ্ৰুপৰ এণ্টিবায়'টিক হয়। বেক্টেৰিয়েল ইনফেকশ্যনত এই এণ্টিবায়'টিকটো ইউজ কৰা হয়। তো ইয়াৰ যদি মেইন কেইটামান ইউজ কৰিব যাওঁ, তেতিয়াহ'লে সৰু ল'ৰা ছোৱালীৰ যেতিয়া চেষ্টৰ ইনফেকশ্যন হয়, লাঞ্চত যেতিয়া ইনফেকশ্যন হৈ যায়, যিটো ব্ৰংকাইটিছ বা নিউম'নিয়া এনেকুৱা প্ৰব্লেম হয়, কাহ জমা হৈ যায় বা লগত জ্বৰো থাকে, তো এনেকুৱা প্ৰব্লেমত এই টেক্সিম' ড্ৰাই চিৰাপটো দিয়া হয়। ইয়াত বহুত ভাল ৰিজাল্ট দেখায় এই টেক্সিম' ড্ৰাই চিৰাপে। আৰু লগতে আপোনাৰ যিটো থ্ৰট ইনফেকশ্যন হ'লে, ডিঙিত প্ৰব্লেম হ'লে, যিটো আপোনাৰ টনচিলাইটিছৰ প্ৰব্লেম হয়, তো টনচিলাইটিছৰ প্ৰব্লেমতো এই টেক্সিম' ড্ৰাই চিৰাপে বহুত ভাল ৰিজাল্ট দেখায়। লগতে আপোনাৰ নাকৰ বা কাণৰ প্ৰব্লেম হ'লে, চাইনেছৰ প্ৰব্লেম হ'লে নাকৰ, তাতো আপোনাক এই টেক্সিম' দিয়া হয়, টেক্সিম' ড্ৰাই চিৰাপ দিয়া হয়। আৰু সৰু ল'ৰা ছোৱালী কেতিয়াবা ইউৰিনাৰী ছিষ্টেমতো যদি ইনফেকশ্যন হয়, যেনে চিষ্টাইটিছ হ'ব পাৰে, পেচাবৰ ৰাস্তাত আপোনাৰ সৰু খুচুৰিৰ নিচিনা ঘাঁও নিচিনা হ'ব পাৰে, পেচাব জ্বলন পূৰণ হয়, তো চিষ্টাইটিছৰ প্ৰব্লেমতো আপোনাক এই টেক্সিম' ড্ৰাই চিৰাপ দিয়া হয়, তাতে বহুত ভাল ৰিজাল্ট দেখায়। ইয়াৰ উপৰিও আপোনাৰ কেতিয়াবা লুজ মোচন হ'লে, আপোনাৰ পাতলা পায়খানা হ'লে, বহুত দিন পাতলা পায়খানা থাকি গ'লে, পেটত আপোনাৰ বেক্টেৰিয়েল ইনফেকশ্যন হৈ গ'লে, তেতিয়া আপোনাৰ অফ্লক্সাচিন অনিডাজল বা অফ্লক্সাচিন মেট্ৰনিডাজল এইবিলাকে ভাল ৰিজাল্ট নেদেখায়, তেতিয়া পেচেণ্টক এই টেক্সিম' ড্ৰাই চিৰাপটো দিয়া হয়। আৰু তেতিয়া সেই লুজ মোচনৰ ক্ষেত্ৰতো এই টেক্সিম' ড্ৰাই চিৰাপটোৱে বহুত ভাল ৰিজাল্ট দেখায়। আৰু ফ্ৰেণ্ডছ, এই যিটো টেক্সিম' ড্ৰাই চিৰাপ আছে, ড্ৰাই চিৰাপটোৰ ভিতৰত সদায় যিমান ড্ৰাই চিৰাপ থাকে, ভিতৰত আপোনাৰ পাউডাৰ থাকে। এইটো আপোনালোকে ঘৰত আনি তাৰ ভিতৰতে ৱাটাৰ দিয়া থাকে, ডিষ্টিল ৱাটাৰ দিয়া থাকে। তো আপোনালোকে এই যেতিয়া বটলটো খুলিব, যেতিয়া পেকেটটো খুলি চাব, আপোনালোকে বটলৰ ওপৰত এটা লাহেকৈ মিহিকৈ এটা দাগ দিয়া আছে বটলৰ ওপৰ ছাইডত। তো যিমানটোলৈকে দাগ দিয়া আছে, সিমানটো দাগলৈকে আপোনালোকে যিখিনি পানী দিয়া আছে লগত, সেই পানীটো সিমান দাগলৈকে মিলাই তাৰপিছত ভালকৈ মিক্স কৰি কিনে, ভালকৈ চেক কৰি লৰাই মিক্স কৰি কিনে তাৰপিছতে আপোনালোকৰ ল'ৰা ছোৱালীক খুৱাব লাগে। আৰু এই টেক্সিম' ড্ৰাই চিৰাপৰ যদি ড'জৰ কথা আলোচনা কৰিব যাওঁ, তেতিয়াহ'লে যিহেতু এণ্টিবায়'টিক হয়, সৰু ল'ৰা ছোৱালীৰ মেডিচিন সদায় আপোনালোকে ডক্টৰৰ এডভাইচ মতে সদায় ল'ব লাগে। কিমান ml ল'ব দিছে, কিমান টাইম ল'ব দিছে, কিমান দিন ল'ব দিছে, সেইটো সদায় ডক্টৰৰ এডভাইচ মতে ল'ব লাগে। তো এনেকৈ আপোনাৰ পেচেণ্টৰ কণ্ডিশ্যনৰ ওপৰত ডিপেণ্ড কৰে, আপোনাৰ সৰু ল'ৰা ছোৱালী বডি ৱেইটৰ ওপৰত ডিপেণ্ড কৰে। তো এইবিলাক বহুত কাৰণৰ ওপৰত আপোনাৰ ডিপেণ্ড কৰে মেডিচিনৰ ড'জটো। তো এনেকৈ সাধাৰণতে পেচেণ্টক 2.5 ml বা 5 ml এনেকৈ আপোনালোকক দিনত 2 বাৰ বা কিছুমান পেচেণ্টক দিনত 3 বাৰো খাব দিয়া হয়। খানা খোৱাৰ পিছত আপোনালোকে এই মেডিচিনটো খুৱাব লাগে। আৰু ছাইড এফেক্টৰ কথা ক'ব গ'লে, আপোনাৰ প্ৰেছক্ৰিপশ্যন মতে যদি ডক্টৰৰ এডভাইচ মতে খোৱালে, এইটো চিৰাপৰ পৰা একো ইমান ডাঙৰ ছাইড এফেক্ট একো দেখা পোৱা নাযায়। তথাপিতো কিছুমান পেচেণ্টৰ ক্ষেত্ৰত সৰু সুৰা কিছুমান ছাইড এফেক্ট দেখাব পাৰে, যেনেকৈ আপোনাৰ নজিয়া ফিল কৰিব পাৰে, বমি ভাৱ হ'ব পাৰে বা ভমিটিং হ'বও পাৰে, বা কিছুমান পেচেণ্টে আপোনাৰ অলপ হালকা এটা এবড'মেন পেইন অনুভৱ কৰে, পেট বিষ এটা অনুভৱ কৰিব পাৰে, বা কিছুমান পেচেণ্টৰ লুজ মোচনো হ'ব পাৰে, উল্টাকৈ পাতলা পায়খানা হ'ব পাৰে। তো এনেকুৱা সৰু সুৰা কিছুমান ছাইড এফেক্ট দেখা পোৱা যায়। তো ইয়াৰ উপৰিও যদি আপোনালোকে বেলেগ কিবা ছাইড এফেক্ট পায়, তেতিয়াহ'লে আপোনালোকে লগালগ ডক্টৰক কনচাল্ট কৰিব, তাৰপিছতে আপোনালোকে এই মেডিচিনটো আকৌ কণ্টিনিউ কৰিব।